যে হ'ব ৰিজাল্ট এক্সামটো গ'লেই বাৰু এইফালে আৰু কেৰিয়াৰ উফ আরে ভাই ৰিজাল্টটো পঢ়াৰ ওপৰতে ডিপেণ্ড কৰিব আৰু মোৰতো এনেও পঢ়াৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই এতিয়া মোৰ প্ৰেম চেম কৰিবহে মন গৈছে তাকেও ও বিবেক দা পঢ়া পাতিটো নাই তোমালোকৰে বিন্দাস আমি বৰহে হে কি যে কোৱা এতিয়াহে বহুত বৰ হৈ গৈছো কলেজ লাইফটো বহুত মিছ কৰিছো নেহা কওঁতো তাইক ইমান দি দেখাই নাই যে মই লগে পোৱা নাই ৰবা তাইক কালিলৈ যাম বুলি ভাবিছো সিহঁতৰ ঘৰত কিবা হয় আহা কেণ্টিনত যাওঁ বোলা ইয়াতে বহুত ৰ'দ দিছে আহচোন তাত গৈ কথা পাতিম নাইও এনে কিবা লিখিছিলো ভিতৰলৈ আহ তোৰ ইমান দিনৰ মূৰত আজিহে মনত পৰিল নেকি তোৰ লগত এটা কথা আছিল কি কথা কালি গীতাক লগ পালো নহয় তোৰ কথা সুধি আহিছিল কি সুধিছিল ন কনা তই নকওঁ ন মই আজি তাক লগ কৰিম ইমান দেৰি কৰিলা যে তুমি বহা ইয়াতে বহা কি কথা আছিল কোৱা বিকিদা তোমাৰ লগত এটা কথা আছে তোমাক বহুত দিন ধৰি এটা কথা কম বুলি ভাবি আছো কি কোৱা একচুৱেলি আই লাভ ইউ আচলতে ময়ো তোমাক হেল্ল' নেহা মই গৈ আছো এবাৰ তই ৰহ মই আহি আছো হা ইয়াৰ আকৌ কি হ'ল গাৰ্লফ্ৰেণ্ড পাই ইমান চেঞ্জ এনেদৰে বহুদিন আজিকালি বিকিয়ে বিবেকক ৰখাই থয় নেহাক লগ কৰিবলৈ শ্বপিং মল ৰেষ্টুৰাঁ ইত্যাদি ইত্যাদিৰে যায় আৰু বিবেকেও এতিয়া নিজৰ কেৰিয়াৰক লৈ ব্যস্ত কিছুদিন পিছত বিবেকে অলপ গালিগালাজ পাৰি বিকিক আকৌ নিজৰ কেৰিয়াৰক লৈ ব্যস্ত হ'বলৈ শিকায় আৰু বিকিয়েও নেহাৰ ফোন আহিলে অলপ আজিকালি এভয়েড কৰে আজিকালি বিকিয়ে মোৰ ফোনটো ৰিচিভে নকৰে মই কোন সি চিনি পোৱা নাই নেকি সেই বিবেকটোক পাই কিনে সি মোক এভয়েড কৰা হৈছে এইবোৰ তই কি হৈছ বিবেক দা তেনে ল'ৰা নহয় তেওঁৰ দৰে বন্ধু পাবলৈ সাজিব লাগিব কি পজিটিভ নেহা হয়নে তই চাই থাক মই কি কৰিছো চাও তোৰ ফোনটো দেচোন কি কৰিছ তই কি কৰিছ এইবোৰ ঐ চাচোন চা বিবেকে এইবোৰ কি দিছে আৰে বিবেকে এইবিলাক দিব নোৱাৰেতো
তোৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। বিবেক, ইমান দিন দেখা নাছিলো তোক, ক'ত আছিলি? এইকেইদিন ইণ্টাৰভিউত বিজি আছিলোঁ। তহঁতে এইবোৰ বাদ দিয়, এয়া কি কৰিলি চা তই। তই পাগল হৈছ নেকি? মই পাগল হৈছো। মই এনেকুৱা কৰিম বুলি তই কেনেকে ভাব? মই পাগল চালা হা, মই পাগল। আৰে তই এইবোৰ কি বকিছ? থাক পাগল। আৰে সেইটোচোন নেহা, কাৰ লগত বহি আছে তাই? ৰ আজি। বিকিদা, বিকিদা, অ বিকিদা। বিকিদা, কিয় মন মাৰি বহি আছা? এনেই আছো ৰবা। মই গম পাইছো তুমি কিয় মন মাৰি বহি আছা। আচলতে সিদিনা নেহাই মোৰ পৰা মোবাইলটোৰ কাৰণে স্ক্ৰীনশ্বটৰ নাটকখন কৰিছে। কি ক তুমি এইবোৰ? আজি আকৌ মই আহোঁতে তাইক বেলেগ এজন ল'ৰাৰ লগত বহি থকা দেখিছোঁ। বলা না বিবেকৰ ওচৰলৈ যাওঁ, কিবা আৰু মোক ক্ষমা কৰি দিয়ে নে নিদিয়ে। ব'লা তেতিয়াহ'লে। ঐ, তই মোক ক্ষমা কৰি দিব পাৰিবিনে? কিন্তু কিয়? মই তোৰ কথাবোৰ ভুল ভাবি আছিলোঁ। চব সেই নেহাজনীৰ কাৰণে হৈছে। একো নাই অ', মানুহৰ জীৱনত এনেকুৱা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ থাকে। এতিয়া তই মোক ক্ষমা কৰি দিব পাৰিবিনে বিবেক? মই এইবোৰ ভবাই নাই অ'। বিকিদা, ফ্ৰেণ্ডশ্বিপত ন' চৰি ন' থেংকছ। ব'লা এতিয়া আমি যাওঁ। অৱশেষত বিকি আৰু বিবেকৰ বন্ধুত্ব সেই আগৰ দৰেই থাকিল, কিন্তু নেহা আজিও সলনি নহ'ল।